फ्रेंड्स सर्मितास ब्लॉगले आपनालोকক पुनरबार स्वागतम जनाइছো। আজি মই আইতাহঁতৰ ঘৰলৈ আহিছো 1K সাবস্ক্রাইবার সেলিব্রেশন কৰিবৰ কাৰণে আৰু আজি আমাৰ আইতাহঁতৰ ঘৰত স্পেশাল খানা বনাইছে মায়ে আৰু চিকেন পোলাও বনাইছে। আপোনালোকক মই ৰেচিপিটো শেয়াৰ কৰিছো, আপোনালোকে ভিডিওটো চাই থাকিব। হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, ভিনেগাৰ, দৈ আৰু 1 চামুচ ঘি দি ভালকৈ সানি লৈছো আৰু আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈছো। ৰেচিপিটো বনাবৰ কাৰণে এয়া পিয়াজ সৰহকৈ কুটি লৈছো, অলপমান পেষ্ট বনাই লৈছো আৰু আদা নহৰু পেষ্ট লৈছো। এয়া কাজুৰ পেষ্ট অলপ কৰি লৈছো আৰু বিলাহীৰ পেষ্ট বনাই লৈছো আৰু লং, সৰু ইলাচি, ডাঙৰ ইলাচি, দালচেনি আৰু জাবিত্ৰী লৈছো। কেৰাহীখন গৰম হৈ গৈছে আৰু ইয়াত তেল দিছো কেৰাহীত। তেলখিনি গৰম হৈ গৈছে, এতিয়া সৰু ইলাচি, ডাঙৰ ইলাচি, লং, দালচেনি আৰু জাবিত্ৰীখিনি দি দিছো। এতিয়া কাটি থোৱা পিয়াজখিনি দি দিছো তেলত। পিয়াজখিনি দিয়াৰ পিছত অলপমান লৰাই লৈছো। এতিয়া পিয়াজৰ পেষ্টখিনি দি দিছো। আকৌ ভালকৈ এবাৰ লৰাই লৈছো। এতিয়া আদা নহৰু পেষ্টখিনি দি দিছো আৰু ভালকৈ লৰাই লৈছো। এতিয়া অলপ সময় ভাজি লৈছো। ভালকৈ ভাজি লোৱাটো খুবেই দৰকাৰ। এতিয়া হালধি অলপমান দি ভালকৈ লৰাই লৈছো। এতিয়া কাশ্মীৰ মিৰ্চা অলপ দি দিছো প্ৰয়োজন অনুসৰি, দি অলপমান লৰাই লৈছো। এতিয়া বিলাহীৰ পেষ্টখিনি দি দিছো আৰু ভালকৈ এবাৰ লৰাই লৈছো। এতিয়া ডাঙৰ চামুচেৰে প্ৰায় 3 চামুচমান দৈ ব্যৱহাৰ কৰিছো। এতিয়া ভালকৈ এবাৰ লৰাই লৈছো। এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছো আৰু ভালকৈ এবাৰ লৰাই লৈছো। চিকেনখিনি ভালকৈ লৰাই লোৱা হৈ গৈছে। এতিয়া 10 মিনিটৰ কাৰণে ভালকৈ ঢাকি থৈ দিছো। প্লেন ৰাইচটো বনাবৰ কাৰণে চাউলখিনি ধুই গেছত উঠাই থৈছো। চিকেনখিনিত মিট মছলা অলপ এড কৰি দিছো আৰু চিলি ফ্লেক্স অলপ এড কৰি দিছো। এতিয়া আকৌ এবাৰ ভালকৈ লৰাই লৈছো। প্ৰায় 15 মিনিটৰ কাৰণে ঢাকি থৈ দিছো। পোলাওখিনি বনাবৰ কাৰণে কুকাৰটো গৰম হ'বলৈ দিছো। কাজু খিচমিচ অলপমান, আদা নহৰু পিয়াজৰ পেষ্ট অলপমান লৈ লৈছো। কাজুখিনি এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি লৈছো। কুকাৰত অলপমান ৰিফাইন তেল দিছো। 2-3 চামুচ ঘিউ এড কৰিছো। এতিয়া ডাঙৰ চামুচেৰে 2 চামুচ চেনি এড কৰিছো। কেইটামান লং এড কৰিছো। ইলাচি আৰু কাজু খিচমিচখিনি এড কৰি দিছো। এতিয়া পিয়াজ আৰু আদা নহৰু পেষ্টখিনি এড কৰি দিছো আৰু ভালকৈ লৰাই লৈছো। ভালকৈ এবাৰ লৰাই লৈছো। এতিয়া তিয়াই থোৱা চাউলখিনি অলপ অলপকৈ দি দিছো। ভালকৈ লৰাই লৈছো। এতিয়া 1 চামুচ নিমখ এড কৰিছো আৰু ভালকৈ লৰাই লৈছো। চিকেনখিনি অলমোষ্ট হৈয়ে গৈছে। আকৌ এবাৰ ভালকৈ লৰাই লৈছো। পোলাওখিনি অলপ সময় ভালকৈ ভাজি থাকিব লাগে। মই অলপ সময় ভালকৈ ভাজি আছো। এতিয়া অলপমান পানী এড কৰি দিছো। আকৌ এবাৰ ভালকৈ লৰাই লৈছো। কুকাৰটো বন্ধ কৰি এটা চিটি মাৰিবলৈ দিছো। চিকেনখিনিত পানী অলপমান দি ভালকৈ লৰাই লৈছো। পোলাওখিনি হৈ গৈছে।
চিকেনখিনিত অলপমান কসুৰি মেথি দি ভালকৈ লৰাই লৈছোঁ 5 মিনিট ঢাকি থৈছোঁ চিকেনখিনি ৰেডি হৈ গৈছে আজি চিকেন পোলাওটো মাই অলপ স্পেশাল কে বনাবলে ট্রাই কৰিলে আপোনালোকে কেনেকুৱা পালে ৰেচিপিটো জনাবলে নাপাহৰিব আৰু মোৰ কিন্তু খাই খুবেই ভাল লাগিলে আৰু সবেই খাই ভাল পালে আজি মই বহুত বেছি হ্যাপি কাৰণটোৱে হৈছে আপোনালোক আৰু আপোনালোকৰ কাৰণে মই আজি এনেকুৱা এটা পৰ্যায় পালোহি আৰু আজি মই 1k সাবস্ক্ৰাইবাৰ ক্ৰছ কৰিলো সেইকাৰণে আজি মই বহুত বেছি হ্যাপি আৰু মই ইউটিউব খোলা বেছি দিন হোৱা নাই প্ৰায় 4 মাহ 5 মাহ মান হৈছে আৰু 4 মাহ 5 মাহতে যে মোৰ 1k সাবস্ক্ৰাইবাৰ ক্ৰছ কৰিলে সেইকাৰণে মই বহুত বেছি হ্যাপি আৰু আপোনালোকে এনেকৈ মোক আশীৰ্বাদ কৰি যাব লাইক শেয়াৰ সাবস্ক্ৰাইব সদায় কৰি যাব আৰু সদায় মোক সাপোৰ্ট কৰিব তেতিয়া মই সদায় এনেকৈ আগবাঢ়ি যাব পাৰিম 1k পৰা 5k 10k এনেকৈ সদায় আগবাঢ়ি যাব পাৰিম Happy 1k subscriber এটো আপোনালোকৰ কাৰণে ইমানখিনি মই সাকসেস হৈছো আপোনালোকৰ সাপোৰ্ট নোপোৱা হলে ইমানখিনি আগবাঢ়িব নোৱাৰো আপোনালোকে মোক সাপোৰ্ট কৰি যাব আপোনালোকে মোক এনেকৈ সাপোৰ্ট কৰি যাব মই এনেকৈ আগবাঢ়ি যাব পাৰিম 1k সাবস্ক্ৰাইবাৰৰ পৰা 5k সাবস্ক্ৰাইবাৰ হ'ব পাৰিম তাৰপিছত 10k হ'ব পাৰিম লাহে লাহে আগবাঢ়ি যাব পাৰিম আপোনালোকে সদায় মোক এনেকৈ সাপোৰ্ট কৰি থাকিব বহুত ভাল লাগিছে আজি মনটো মোৰ 1k সাবস্ক্ৰাইবাৰ ক্ৰছ কৰাৰ কাৰণে মোৰ ফ্যামিলি ফ্ৰেন্ডস আৰু আপোনালোক সব সাবস্ক্ৰাইবাৰকে মই বহুত থ্যাঙ্কস জনাইছো যে আপোনালোকে বহুত মোক আশীৰ্বাদ কৰিলে বহুত শেয়াৰ কৰিলে লাইক কৰিলে সাবস্ক্ৰাইব কৰিলে আৰু মই ইমানখিনি পৰ্যায় পাইছোহি সেইকাৰণে মোৰ মনটো বহুত ভাল লাগিছে এয়া মোৰ মাহী লৰা হিউ কিবা এটা মোক ক'ব বিচাৰিছে হ্যাপি 1k সাবস্ক্রাইবার থ্যাংক ইউ এয়া মোৰ মা হয় মা মাও বহুত ভাল পাইছে মোৰ 1k সাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে আৰু এয়া ভণ্টিও ভাল পাইছে আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব